হেল্ল' মই হেমেন অৰ্ণৱ মোৰ ব্লগলৈ হাতেকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান আহি আছোঁ মংগলদৈ জনাৰাম চৌকা স্থিত তাহি মহাবিদ্যালয়লৈ। তাহি মহাবিদ্যালয়ত আজি নৱাগত আদৰণি সভাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু উক্ত অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিলে আৰু বৰ্তমান মই আহি আছোঁ। এতিয়া চাংচাৰি পালোঁ, লগতে ভাইটি আছে প্ৰশান্ত, ইফালে ঋষিকেশ আছে আৰু ইফালে মোৰ ভতিজা ধীৰাজ আছে। গতিকে আপোনালোকে চাই থাকিব আৰু অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্ত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব।
Yes.